ৰ'ব মই কৈ আছোঁ মই ইমান ৰাতিখন ক'ত গৈ আছোঁ আপোনালোকে নিশ্চয় ভাবিছে চাগে মই গৈ পাই লওঁ তাৰপৰা আপোনালোকক জনাই আছোঁ। হাই ভিউৱাৰ্ছ, গুড মৰ্ণিং। কি খবৰ, ভালনে সকলোৰে? স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল নিহাৰিকা মহন্তৰ এটা নতুন ভিডিঅ'লৈ। আজি আমি আহিছোঁ মাৰ ঘৰলৈ। আহি পাই গ'লোঁ, ৰাতিপুৱা আহিলোঁ ফিচাৰীত মাছ ধৰিবলৈ। মাহঁতৰ ঘৰৰ ফিচাৰীত এবাৰ মাছ পুহিছিলোঁ, ভাবিলোঁ আজি মাছ ধৰোঁ, সেইকাৰণে আহি গ'লোঁ। ভাবিলোঁ ৰাতিপুৱা ভিডিঅ' এটা কৰি দিওঁ বুলি, আপোনালোককো অকণমান দেখাওঁ বুলি ভাবিলোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আহি পাই গ'লোঁ এতিয়া ফিচাৰী। মই জ্বলাই আছোঁ ধূপ, আজি প্ৰথম দিন, প্ৰথম মাছ ধৰিব, সেইকাৰণে ধূপ জ্বলাব লাগে। মই জ্বলাই লৈছোঁ। তাৰপিছতে চবে মাছ ধৰিব আৰু চবে পানীত নামিছে মাছ ধৰিবৰ কাৰণে। ভিডিঅ'টো শেষলৈকে চাই থাকিব, মই দেখাই থাকিম আপোনালোকক ফিচাৰীত কিমান মাছ উঠে, কিমান নুঠে, কেনেকুৱা মাছ উঠে, আপোনালোক চাই থাকিব আৰু ভিডিঅ'টো শেষলৈকে চাব। ধৰি আছে এইফালে চাওক, মই ফিচাৰীটো আকৌ এবাৰ দেখাই দিছোঁ ভালকেনে। ইয়াত বাৰিষা হ'লে পানী পূৰা ভৰ্তি হৈ যায়। আৰু দুটা ফিচাৰী আছে, মই দেখাই দিম। সেই দুটা অকণমান সৰু হয়, এইটো চবচে ডাঙৰ হয়। সৰু ফিচাৰীকেইটা মই দেখাই আছোঁ, ৰখিব। এইটো ফিচাৰীতে আগতে আমি সৰুতে গা ধুইছিলোঁ, খুব ভাল লাগে, মনত পৰে। কিন্তু মই আকৌ সাঁতুৰিব নাজানো দেই একেবাৰে। আৰু দুটা ফিচাৰী আছে, দেখাই নবলক। এইটো ইয়াত আছে সৰু বৰ্তাহঁতৰ মাছ দিয়া আছে, ইয়াত ডাঙৰ বৰ্তাহঁতৰ মাছ দিয়া আছে এইটো ফিচাৰীত। এইটোতে চাওক এফালে দুটা একদম লগালগিকৈ আছে, এইটো সৰু বৰ্তাহঁতৰ মাছ দি আছে। আৰু ইয়াত এবাৰ আমি পুহিছোঁ মাছ। এইফালে তিনিটা ফিচাৰী আছে, এইফালে চাওক চবেই মাছ ধৰি আছে পূৰা। দেখাই আছোঁ, ভিডিঅ'টো চাই থাকিব। এইফালে চাওক এয়া মাছ ধৰা হৈ গ'ল। এইফালে চাওক পূৰা মাছ ভৰাই আছে। এইফালে চাওক চবেই মাছ ধৰা চাবলৈ আহিছে। এফালে আছে দাদাহঁত আছে, বৰমা আছে, ভাইটি আছে, মাছ ভৰাই আছে চবেই। যেতিয়া আমি সৰু আছিলোঁ ন, এইটো ফিচাৰীত যেতিয়া পানী শুকাই যায় অলপমান, তেতিয়া আমি খুব মাছ ধৰোঁ, খুব ভাল লাগে। আপোনালোকে কমেণ্ট কৰি জনাবচোন, কোনে সৰু থাকোঁতে ফিচাৰীত এনেকৈ মাছ ধৰিছিলে, গা ধুইছিলে, প্লিজ কমেণ্ট কৰি জনাব। এইফালে চাওক মাছ, এইবিলাক পূৰা মাছ ভৰাই আছে। খুব ভাল লাগে মাছ ধৰি। কোনে ধৰিছিলে বাৰু কমেণ্ট কৰি জনাবচোন। এইফালে চাওক মাছ ভৰাই আছে পূৰা। এইফালে আমাৰ বৌ, এইফালে আমাৰ বৰমা পূৰা মাছ ভৰাই আছে। এইখিনি চাওক মাছ, এইফালে এইফালে চাওক পূৰা মোক ইনচাল দি পেলাই ভিডিঅ' বনাই আছে, দেখিছেনে বাৰু? এতিয়া আমি ঘৰলৈ যামগৈ আৰু। এইফালে চাওক আমাৰ বাচ্ছা পাৰ্টি পূৰা খোৱাত ব্যস্ত হৈছে। এজনী আমাৰ ভণ্টি, সৰু বৰ্তাৰ ছোৱালী হয় এজনী। ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, আৰু কোনোবাই যদি মোৰ চেনেলটো নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰিব। বাই।